মিডিয়া ইয়াতে আহি যা এটা ফটো ঠিক আছে স্যার আপনি স্যার অসমত কিমানজন চিট পাব আপোনালোকে তলত দিয়া স্যার আজি তাৰিখত আপোনাৰ মানে প্ৰথম পৰ্যায়ত যেটো সমাপ্ত হ'ল আজি তাৰিখত কিমান চিট পাব স্যার 100 প্লাস হয় স্যার 100 প্লাস সেইটোৱে হ'ব আৰু অসমৰ ৰাইজে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখন আন্তৰিকতাৰে বিচাৰিছে কাৰণ বিজেপি মিত্ৰজোঁট চৰকাৰ থাকিলেহে অসমৰ জাতি জনগোষ্ঠী সুৰক্ষিত মাটি ভেটি সুৰক্ষিত ভাষা সাহিত্য সুৰক্ষিত কৃষ্টি সংস্কৃতি সভ্যতা সুৰক্ষিত যোৱা 5 বছৰ আমাৰ কাম দেখি পেলাই ৰাইজ আনন্দিত সন্তুষ্ট সকলো সম্প্ৰদায়ৰ লোকক মৰ্যাদা দিয়া এখন চৰকাৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামক একাকাৰ কৰা এখন চৰকাৰ সমন্বয় শক্তি বৃদ্ধি কৰা চৰকাৰ শান্তি প্ৰতিষ্ঠা কৰা চৰকাৰ সুশাসন প্ৰতিষ্ঠা কৰা চৰকাৰ হয়নে সন্ত্ৰাসবাদ মুক্ত অসম প্ৰতিষ্ঠা কৰা চৰকাৰ প্ৰদূষণমুক্ত নিৰ্মাণ কৰা চৰকাৰ ইয়াতকৈ আৰু ৰাইজে ডেফিনেটলি উপলব্ধি কৰিছে যে 5 বছৰত কিমান কৰিব এই আগন্তুক 5 বছৰত আৰু যে অধিক অসম উন্নয়নৰ ক্ষেত্ৰত আগুৱাই যাব ৰাইজৰ বিশ্বাস হৈছে যুৱক যুৱতী ছাত্ৰ ছাত্ৰী পুৰুষ মহিলা বৃদ্ধ বৃদ্ধা বিধৱা শ্ৰমিক খেতিয়ক দিব্যাংগ সমাজৰ সকলো শ্ৰেণীৰ বাবে যদি আন্তৰিকতাৰে দিনে নিশাই কোনোবা চৰকাৰে কাম কৰিছে সেই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ গতিকে সেই বিশ্বাসেৰে অসমৰ ৰাইজ সংগঠিত হৈছে আকৌ চৰকাৰ গঠন হ'ব আৰু পানেৰীৰ পৰা আমাৰ অত্যন্ত দক্ষতা সম্পন্ন যোগ্য অত্যন্ত বলিষ্ঠ কৰ্ম উদ্যোগী কঠোৰ পৰিশ্ৰমী আমাৰ বিশ্বজিৎ দৈমাৰী বিপুল ভোটত আজি ৰাইজে মোক ৰাজহুৱাভাৱে ক'লে আপোনালোকে আছে 1,20,000 ভোট দি পেলাই জয়যুক্ত কৰাব আৰু লাগে কি